সকলোলৈকে পুনৰ স্বাগতম জনাইছোঁ। আমি এই ভিডিঅ'টোত সেন্টেন্সৰ বিষয়ে আলোচনা কৰি আছিলোঁ, ইংৰাজীৰ গ্ৰামাৰৰ। আগৰ ভিডিঅ'ত আমি সেন্টেন্সৰ দুটা প্ৰকাৰ আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, ডেছক্ৰিপশ্যনত গৈ ভিডিঅ'টো চাই ল'ব পাৰিব। আজি আমি আলোচনা কৰিম ইম্পাৰেটিভ সেন্টেন্স, অবজেক্টিভ সেন্টেন্স আৰু এক্সক্লেমেটৰী সেন্টেন্স। ইয়াৰে ইম্পাৰেটিভ সেন্টেন্স হৈছে these sentences can order, request or suggest। অৰ্থাৎ এই বাক্যবোৰে আদেশ দিব পাৰে, অনুৰোধ কৰিব পাৰে বা পৰামৰ্শ দিব পাৰে। আমি যেনেকৈ অলপ আগত কৈছোঁ যে ডেছক্ৰিপশ্যনত লিংক আছে, চাই ল'ব পাৰিব। এই বাক্যটো ধৰণৰে এই প্ৰকাৰৰে এটা বাক্য, য'ত আমি অনুৰোধ কৰিছোঁ। গতিকে যিবোৰ বাক্য আমি আদেশ দিবলৈ, কাৰোবাক আদেশ দিবলৈ, অনুৰোধ কৰিবলৈ বা পৰামৰ্শ দিবলৈ ব্যৱহাৰ কৰিছোঁ, এই বাক্যবোৰকে আমি ইম্পাৰেটিভ সেন্টেন্স বুলি ক'ম। উদাহৰণস্বৰূপে, কাম চুন, সোনকালে আহা। প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ, অনুগ্ৰহ কৰি মোক এগিলাচ পানী দিয়ক। নেভাৰ ইউজ এ ফাউল ৱৰ্ড, কেতিয়াও বেয়া শব্দ ব্যৱহাৰ নকৰিবা। এনেধৰণৰ যিবোৰ বাক্য আছে, এই বাক্যবোৰক আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁ। মানে এই বাক্যবোৰে কি কৰিছে? হয় কাৰোবাক আদেশ দিছে, সোনকালে আহা, হয়নে? এই বাক্যটোৱে কি কৰা হৈছে? কাৰোবাক আদেশ দিয়া হৈছে। আৰু দ্বিতীয় বাক্যটোত আমি কৈছোঁ, অনুগ্ৰহ কৰি মোক এগিলাচ পানী দিয়ক। এই বাক্যটোত আমি অনুৰোধ কৰিছোঁ। আৰু পিছৰ যিটো বাক্য আছে, কেতিয়াও বেয়া শব্দ ব্যৱহাৰ নকৰিবা, এই বাক্যটোৰ জৰিয়তে কাৰোবাক পৰামৰ্শ দিয়া হৈছে, বেয়া কথা ক'ব নালাগে, হয়নে? এনেকুৱা কিছুমান পৰামৰ্শ দিয়া হৈছে। যিবোৰ বাক্যৰ সহায়ত আমি কাৰোবাক পৰামৰ্শ দিম, কাৰোবাক অনুৰোধ কৰিম বা কাৰোবাক আদেশ দিম, তেতিয়া সেই বাক্যবোৰকে আমি ক'ম যে ইম্পাৰেটিভ সেন্টেন্স। ইয়াৰ পিছৰ বাক্যৰ প্ৰকাৰটো হৈছে অবজেক্টিভ সেন্টেন্স। These sentences can express a wish, desire or blessing। অৰ্থাৎ এই বাক্যবোৰে ইচ্ছা, আকাংক্ষা বা আশীৰ্বাদ প্ৰকাশ কৰিব পাৰে। অৰ্থাৎ কি হয়, যিবোৰ বাক্যৰ সহায়ত আমি মনৰ সদিচ্ছাবোৰ প্ৰকাশ কৰোঁ, কাৰোবাক আশীৰ্বাদ দিওঁ, যিবোৰ আমাৰ আকাংক্ষা থাকে, আকাংক্ষাবোৰ আমি প্ৰকাশ কৰোঁ, এই বাক্যবোৰকে আমি অবজেক্টিভ সেন্টেন্স বুলি কওঁ। যেনে মে ইউ লিভ লং, তুমি দীৰ্ঘদিন জীয়াই থাকা। এই বাক্যটো আমি কি কৰিছোঁ? কাৰোবাক নিশ্চয় আশীৰ্বাদ দিছোঁ। আশীৰ্বাদ দিলেহে কওঁ আমি বহুদিন জীয়াই থাকা, দীৰ্ঘদিন জীয়াই থাকা, হয়নে? মে গড হেল্প ইউ, ঈশ্বৰে তোমাক সহায় কৰক, হয়নে? এনেধৰণৰ যিবোৰ বাক্য আছে, এই বাক্যবোৰক আমি অবজেক্টিভ সেন্টেন্স বুলি কওঁ। নিশ্চয় বুজি পাইছে? যিবোৰ বাক্যৰ সহায়ত আমি আমাৰ ইচ্ছা প্ৰকাশ কৰিম, মনৰ সদিচ্ছা আৰু আকাংক্ষা, আশীৰ্বাদ দিওঁ কাৰোবাক, এনেধৰণৰ বাক্যবোৰকে আমি অবজেক্টিভ সেন্টেন্স বুলি কওঁ। ইয়াৰ পিছৰ বাক্যৰ প্ৰকাৰটো হৈছে এক্সক্লেমেটৰী sentences। These sentences can express sudden feelings। এই বাক্যবোৰ আকস্মিক অনুভৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয়। আকস্মিক অনুভৱ নিশ্চয় বুজি পাইছে? আমি যেতিয়া কোনো এটা ঠাইলৈ যাওঁ, হঠাতে যদি আমি এডৰা ধুনীয়া ফুলনি বাগিচা দেখোঁ, আৰু তেতিয়াই আমাৰ মনলৈ এক আকস্মিক অনুভৱ আহে, বা কি ধুনীয়া সি ফুলডৰা। এনেকৈ কিছুমান আমাৰ মনত কিছুমান ভাৱ আকস্মিকভাৱে আহে, আৰু আমি সেই আকস্মিক ভাৱবোৰ প্ৰকাশ কৰিবলৈ যিবোৰ বাক্য ব্যৱহাৰ কৰোঁ, সেই বাক্যবোৰকে
এক্সক্লেমেটৰী চেণ্টেন্স বুলি কওঁ। দুটা দল যেতিয়া দুটা দলে খেলি থাকে, খেলাৰ আগমুহূৰ্তলৈ বা খেলাৰ সময়ত তেওঁলোকে ৰিজাল্ট কি হ'ব, কোনটো দল জিকিব, কোনটো দল হাৰিব, তাক থিৰাং কৰিব নোৱাৰি। কিন্তু জিকি যোৱাৰ পিছত এটা মনলৈ আকস্মিক ভাৱ আহে, আমি জিকি গ'লোঁ। তো এনেধৰণৰ কিছুমান ভাৱ আমাৰ মনলৈ আহে আৰু আমি সেই ভাৱবোৰ প্ৰকাশ কৰোঁ। আৰু প্ৰকাশ কৰিবলৈ আমি যিবোৰ বাক্য ব্যৱহাৰ কৰিছোঁ সেই বাক্যবোৰকে এক্সক্লেমেটৰী চেণ্টেন্স বুলি কওঁ। অৰ্থাৎ যেনে কোনবোৰ বাক্য হ'ব, ব্ৰেভো, ইউ হেভ ডন ৱেল, বাহ তুমি ভাল কৰিছা। আই হেভ লষ্ট মাই পেন, মই মোৰ কলমটো হেৰুৱালোঁ। এনেধৰণৰ বাক্যবোৰকে এক্সক্লেমেটৰী চেণ্টেন্স বুলি কোৱা হয়। এতিয়া আহোঁ এই ভিডিঅ'টোৰ জৰিয়তে আমি কি শিকিলোঁ। ইম্পাৰেটিভ চেণ্টেন্স, যিবোৰ বাক্যৰ সহায়ত আমি কাৰোবাক আদেশ দিওঁ, অনুৰোধ কৰোঁ, উপদেশ দিওঁ, সেই বাক্যবোৰ হ'ব ইম্পাৰেটিভ চেণ্টেন্স। পিছৰ বাক্যৰ প্ৰকাৰটো হৈছে অপটেটিভ চেণ্টেন্স, মনৰ সদিচ্ছা প্ৰকাশ কৰিবলৈ, উচ্চাকাংক্ষা আৰু কাৰোবাক আশীৰ্বাদ দিবলৈ বা কোনোবাই আশীৰ্বাদ দিবলৈ ব্যৱহাৰ কৰা বাক্যবোৰক অপটেটিভ চেণ্টেন্স বুলি কওঁ। আৰু পিছৰ প্ৰকাৰটো হৈছে এক্সক্লেমেটৰী চেণ্টেন্স, যিবোৰ বাক্যৰ সহায়ত আমি আমাৰ মনৰ আকস্মিক ভাৱসমূহ প্ৰকাশ কৰোঁ। তো তেনে বাক্যবোৰক এক্সক্লেমেটৰী চেণ্টেন্স বুলি কওঁ। মই যিহেতু আগৰ ভিডিঅ'ত কৈছিলোঁ, তোমালোকক কিছুমান মই বাক্য দিম, যিবোৰ বাক্যৰ শ্ৰেণী বিভাজন তোমালোকে কৰিবা, যে কোনবোৰ বাক্য এছাৰ্টিভ চেণ্টেন্স, কোনবোৰ ইণ্ট্ৰগেটিভ, কোনবোৰ ইম্পাৰেটিভ, অপটেটিভ আৰু এক্সক্লেমেটৰী, এইবোৰ তোমালোকে এই বাক্যসমূহৰ পৰা বাছি উলিয়াবা আৰু কমেণ্ট বক্সত জনাবা। ভিডিঅ'টো শেষ কৰিছোঁ। ধন্যবাদ।